লগত আছে আমাৰ দাই ঘৰৰ ওচৰৰ আৰু দাই গাড়ী চলাই আছে আমি গৈ আছোঁ খুব ধুনীয়াকৈ আৰু জেগাবিলাক দেখাই যাম আপোনালোক এজনী মনু আহিছে মনু আমাৰ মনু ক'ত গ'ল মনু লাষ্ট কৰে তাহাঁতি আৰু সি কোলাজনত ৰখিলোঁ আৰু কোলাজনত হোটেল এখনত সোমাইছোঁ ভাত খাওঁ पुरानी यादें ताजा करेंगे जब शो बनाने वाले चूतिया थे और हम भी तो आओ यार शुरू करते हैं बिना किसी डेडिकेशन के নমস্কাৰ সকলোকে স্বাগতম অন্য এটা ভিডিঅ'লৈ আৰু আজি জন্মাষ্টমীৰ ওপৰত ভিডিঅ'টো বনাম বুলি ভাবিলোঁ আৰু সকলোলৈকে মোৰ ফালৰ পৰা জন্মাষ্টমী শুভ কামনা থাকিল আৰু সকলোৱে চবৰ ঘৰতে ভালকৈ জন্মাষ্টমী পাতক আৰু ভালকৈ মাহ প্ৰসাদ খাওক মোলৈ অলপ পঠিয়াই দিব কমেণ্ট কৰি কিনে আৰু যোনে নতুন আহিছে তো ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যোনে নতুন আহে আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আহিবলগীয়া নতুন ভিডিঅ' আপডেট আপোনালোকে পাই যাব মই ঘৰত আছিলোঁ এতিয়া আৰু ঘৰৰ পৰা ওলাই আহিলোঁ ৰাস্তাৰ ফালে আৰু ইমান ৰ'দত বহুত গৰম পৰিছে ৰ'দ ইমানে গৰম পৰিছে ন মানে ঘৰতো থাকিব পৰা নাই না ৰাস্তাৰ ফালে না ক'ৰবাত 5 minutes later মই এতিয়া আছোঁ এই ভণ্টিহঁতৰ ঘৰত আৰু ৰাস্তাইদি গৈ আছিলোঁ হঠাতে চোতালত বহি থকা দেখিলোঁ যে তো সেইটো কাৰণে কি বুলি কয় এটাৰ লগত বহিলোঁ লাজ কৰিছে কোনে কোনে চিনি পায় এজনীক এইবিলাক দেখা লাজ কৰিছে অথনিৰ পৰা কৈ আছোঁ যে কেমেৰাটো উলিয়াই আছোঁ তো কৈ আছে কি বুলি কয় কি কৰি আছ আৰু এজনী হাইয়াত আছে চা সেইজনী মোবাইল চাই আছে এজনী মনু কি হয় মনু কি তাৰ নাম মনু মনু মই এতিয়া ৰাস্তাইদি গৈ থাকোঁতে ভণ্টিহঁতক মানে সিহঁতৰ ঘৰৰ চোতালত বহি থকা দেখিলোঁ আৰু কি বুলি কয় ময়ো আহিলোঁ আৰু এজনী মনু আহিছে মনু আমাৰ মনু ক'ত গ'ল মনু লাষ্ট কৰে তাহাঁতি আৰু সোমালোঁ এনেই কি ধুনীয়া বাঁহনি তল আৰু খুব ধুনীয়া বতাহ মাৰি আছে এইডোখৰত মনু ওকণি চাই আছে তেখেতে এইজনী বহুত দন্দুৰী হয় বহুত দন্দুৰী 1 hour later এতিয়া খুৰীডোখৰৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আহি মোক দাইজনে ফোন কৰিলে যে এফালে যাবলগীয়া আছিলে আৰু আপোনালোকক জেগাটো তাত গৈ কিনে দেখাম খুব ধুনীয়া জেগা আৰু চাব এতিয়া নকওঁ ফাইনেলি গাড়ীত উঠি ল'লোঁ আৰু আমি এতিয়া গৈ আছোঁ খুব ধুনীয়া জেগা এটালৈ আৰু আপোনালোকক দেখাম আৰু মোৰ লগত আছে আমাৰ দাই ঘৰৰ ওচৰৰ আৰু দাই গাড়ী চলাই আছে আমি গৈ আছোঁ খুব ধুনীয়াকৈ আৰু জেগাবিলাক দেখাই যাম আপোনালোকক আৰু এতিয়া পাইছোঁহি আমি চুকাফা তিনিআলি আৰু এইফালেদি যায় বগীবিল আৰু আমি যোনটো জেগাত গৈ আছোঁ আপোনালোকক দেখাম চাই থাককচোন ভিডিঅ'টো এতিয়া আমি ৰাস্তাইদি গৈ থাকোঁতে আগত আছে টোল গেটটো কিন্তু অপেনিং হোৱা নাই আৰু আপোনালোকক দেখাব বিচাৰিছোঁ টোল গেটটো খুব ধুনীয়াকৈ বনাই থৈছে টোল গেটটো আৰু অপেনিং হ'ব কেতিয়াবা হ'ব সেইটো নাজানো যেতিয়া হয় তেতিয়া আকৌ বনাম ভিডিঅ' এতিয়া এয়া চাওক টোল গেট অপেনিং হোৱা নাই যেতিয়া অপেনিং হ'ব তেতিয়া আপোনালোকে এইফালে পইচা দি যাব লাগিব আৰু আহি আমি এতিয়া ফাইনেলি পাই গ'লোহি বগীবিল ব্ৰিজ আৰু আমাৰ আগত আছে বগীবিল ব্ৰিজ দেখাবলৈ বিচাৰিম আপোনালোকক আৰু প্ৰায়ভাগ দেখিছে কি যেন আপোনালোকে বগীবিল ব্ৰিজখন এইফালে বগীবিল ব্ৰিজ হয় আৰু ইফালে চিধা গ'লে আপোনালোকে ধেমাজি লখিমপুৰ আৰু গৈ থাকিব পাৰে গোৱাত কবিত আৰু আমি এতিয়া গৈ আছোঁ এইফালে খুব ধুনীয়া জেগা আমি এতিয়া আহি কোলাজনত ৰখিলোঁ আৰু কোলাজনত হোটেল এখনত সোমাইছোঁ ভাত খাওঁ বুলি ফাৰ্ষ্টতে আমি ভাতটো খাই লওঁ তাৰপিছত আকৌ আমি আমাৰ যাত্ৰাত আমি গৈ থাকিম 5 minutes later ফাইনেলি আমি ভাতটো খাই লওঁ তাৰপিছত আকৌ গাড়ীত আকৌ লগ পাই আছোঁ আপোনালোকক চাই থাকক ভিডিঅ'টো শেষৰলৈ ফাইনেলি ভাত চাত খাই আমি গাড়ীত বহি ল'লোঁ আৰু এই ছিটবিলাক পূৰা গৰম হৈ গ'ল এইবিলাক পূৰা ইমানেই গৰম হৈ গ'ল পিঠিটো থ'ব পৰা নাই এ চিটো চলাইছে ঠাণ্ডা হ'ব আৰু আমি এতিয়া আমাৰ যাত্ৰাত গৈ আছোঁ
আপোনালোকেও চাই থাকক ভিডিঅ'টো বলক। আমি আহি এতিয়া ডিমৌ পালোহি আৰু ডিমৌৰ পৰা আৰু কমচে কম যোনটো জেগালৈ গৈ আছোঁ 200 কিলোমিটাৰমান আছে ন? 200 কিলোমিটাৰমান আছে আৰু 5 ঘণ্টামান লাগিব তাৰ পাওঁতে। আৰু চাই থাকিব জেগাবিলাক, আৰু খুব ভাল জেগাবিলাক, খুব ধুনীয়া জেগাবিলাক আমি উপভোগ কৰি গৈছোঁ দৃষ্টিৰে, আৰু খুব ধুনীয়া জেগাবিলাক আপোনালোকক দেখাম আৰু আগলৈ আমি গৈ থাকিম আৰু আপোনালোকক দেখাই যাম দৃশ্যবিলাক। খুব ধুনীয়া সৌন্দৰ্য, আৰু আপোনালোকে চাই থাকিব। এয়া চাওক ডিমৌ জেগা হয় এডোখৰ ডিমৌ, আৰু এইফালে খুব ধুনীয়া পাহাৰ আছে, খুব ধুনীয়া। আৰু আগতে ডিমৌ এইফালে পিকনিক চিকনিক খাবলৈ আহিছিলোঁ, আগলৈ আছে জেগাডোখৰ। আমি অসমৰ পৰা অৰুণাচল বৰ্ডাৰ ক্ৰছ কৰিলোঁ, আৰু এতিয়া আমি গৈ আছোঁ আমাৰ যাত্ৰাত। আৰু আমি গৈ আছোঁ, ফাইনেলি কৈ দিছোঁ আপোনালোকক, আমি গৈ আছোঁ পাছিঘাটৰ পৰা আগলৈ আলং বুলি কয় জেগা এডোখৰত, আৰু তাত অকণমান গৈ আহোঁগৈ, কিবা কাম এটা আছে, আৰু আপোনালোককো দেখাই যাম জেগাবিলাক। আপোনালোকে চাই আহিছে, মই ওলাই আহোঁতে আপোনালোকক দেখাই আহিছোঁ অলপকৈ, আৰু দেখাই যাম। আৰু আগলৈ খুব ধুনীয়া পাহাৰীয়া জেগা আছে, আৰু তাত জেগাবিলাক চাব বহুত ধুনীয়া। আৰু মই আগতে আহিছোঁ এবাৰ, মানে এতিয়া পাছিঘাটলৈকে আহিছোঁ, কিন্তু আলং বুলি কয় সেই জেগাডোখৰলৈ যোৱা নাই। এতিয়া আজি ফাৰ্ষ্ট টাইম যাম, আৰু আপোনালোককো দেখাই যাম। আৰু এটা কথা, আজি মই ব্লগটো বনাব বিচাৰিছিলোঁ, আজি জন্মাষ্টমী আছিলে, সেইটোৰ ওপৰত বনাব বিচাৰিছিলোঁ, কিন্তু মোক দাইজনে ফোন কৰাৰ কাৰণে মানে লগ ধৰিলে, তো অকলে যাবলৈ বেয়া পাইছিলে, তো সেইটো কাৰণে লগ ধৰাৰ কাৰণে মানে আজি জন্মাষ্টমীৰ ওপৰত বনাব নোৱাৰিলোঁ। তো তাৰ কাৰণে ক্ষমা কৰি দিব। আৰু মই এতিয়া আজি বনাইছোঁ এতিয়া ব্লগটো, অলপ ট্ৰেভেলিং কৰা তাৰ কাৰণে বনাইছোঁ, তাৰ ওপৰত বনাইছোঁ ব্লগটো, আৰু চাব ভাল পাব, খুব ধুনীয়া ব্লগ এটা হ'ব। আৰু যোনবিলাকে নতুন আহে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, তেতিয়াহে ভিডিঅ' দিবলৈ ভাল লাগিব। আৰু আপোনালোকৰ মৰম আশীৰ্বাদটো সদায় লাগে, আৰু দি যাব, ভাল পাম। চাই থাকক জেগাবিলাক, ইয়াত জেগাবিলাক চাওক খুব ধুনীয়া। আৰু আমি এতিয়া অৰুণাচলত সোমাই গ'লোঁ, আৰু এতিয়া অৰুণাচলৰ ৰাস্তা, এইবিলাক অৰুণাচলৰ ৰাস্তা, আৰু গৈ থাকিম আগলৈ, আৰু আপোনালোকে চাই থাকিব, খুব ভাল পাব, বলকচোন। A few moments later. আহি পালোঁ পাছিঘাট, আৰু পাছিঘাটৰ টাউনত এতিয়া সোমাইছোঁহি। খুব ধুনীয়া জেগাডোখৰ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, চাওকচোন আপোনালোকে। চাওক পাছিঘাটৰ টাউন, আৰু অৰুণাচলৰ টাউনবিলাক এনেকুৱাই থাকে, ইমান মানে ভিৰ ভাৰ নাথাকে। অৰুণাচলৰ বজাৰ মানে কি, অৰুণাচলৰ ইয়াত আপোনাৰ ভিৰ ইমান নাথাকে, আৰু কি বুলি কয়, ইয়াত বজাৰ কৰিবলৈ ভাল। আৰু ইয়াত কিন্তু দামবিলাক কেনেকৈ নাজানো, কেনেকুৱা নাজানো, কিন্তু তথাপিও ভিৰ নাথাকে নহয়, বজাৰ কৰিবলৈ খুব ভাল, আৰু জেগাবোৰ খুব ধুনীয়া। আৰু মইতো চাই আহিছোঁৱেই, আপোনালোককো চাইছে, আৰু কি দেখাম, গৈ আছোঁ আমি এনেকৈ। আৰু এতিয়া হয়তো বাহিৰত নামিব পৰা নাই, কাৰণ আমি বহুত দূৰ গৈ আছোঁ ন, কমচে কম 6 ঘণ্টা ৰাস্তা হয়। আমি তাৰ পৰা আহি আছোঁ কণ্টিনিউ 6 ঘণ্টা ৰাস্তা, আমি তাত পাওঁতে লাগিব। তো সেইটো কাৰণে কি হ'ল, আমি মানে নামিব পৰা নাই ক'তো। তো তাত পাই নামি যদি পাৰোঁ, যদি আন্ধাৰ নোহোৱা আগতে যদি পাওঁ, তেতিয়া দেখাবলৈ চেষ্টা কৰিম আপোনালোকক পূৰা তাৰ ওচৰৰ জেগাবিলাক আলঙৰ। তো আপোনালোকে চাব, ভাল পাব। অৰুণাচলত এটা মই বস্তু দেখিলোঁ হা, মানে কি বস্তু মানে এনেকুৱা ধৰণৰ, কি বুলি কয়, ইয়াত মানুহবিলাকে বাইক চলালে হেলমেট নিপিন্ধে, কাৰণ ইয়াৰ ৰুলটো অলপ বেলেগ ধৰণৰ, আৰু আমাৰ অসমৰ ৰুলটো অলপ বেলেগ। কিন্তু আমাৰ অসমৰ ৰুলটো ভাল, কাৰণ হেলমেট পিন্ধিব লাগে। ইয়াত বাইক চাইক চলালে অৰুণাচলত মানুহে কি বুলি কয়, হেলমেট কিবা নিপিন্ধে, ইয়াত 3-4টা বহি থাকে এখন বাইকত। কিন্তু বেয়া হৈছে, আৰু ইয়াতো মানে ৰুলটো বনাব লাগে অৰুণাচল চৰকাৰে। আৰু আমাৰ অসমতে ভাল, খুব আমাৰ অসম চৰকাৰে খুব ধুনীয়া নিয়ম কৰিছে যে হেলমেট পিন্ধিবই লাগিব। তো আগতে আমাৰো আছিলে, তো এতিয়া বহুত ভাল কৰিলে, আৰু আগলৈ আৰু আপডেট হ'ব বুলি আশা কৰোঁ।
আগত চাওক কি ধুনীয়া জেগা মানে এডোখৰত আহিলোঁ খুব মজা জেগাডোখৰ আপোনালোকে চাওকচোন আগলৈ বহুত ধুনীয়া জেগাডোখৰ চাওক না কিমান ধুনীয়া পাহাৰ আছে ৰাস্তাটো কি মজা মানে মিলি গৈছে এডোখৰ আৰু খুব ধুনীয়া প্লেচ হয় এডোখৰ ভাল লাগিছে আহি কিনে কি বুলি কয় আহিছোঁ আগতে ডাঙৰকৈ দেখিছোঁ কিন্তু সৰুকৈ ফাৰ্ষ্ট টাইম আহিছোঁ সেইটো কাৰণে জেগাবোৰ দেখিব পাইছোঁ যে বহুত ভাল লাগিছে আৰু আপোনালোকে আহিব নাই অহা যদি পাছিঘাটটো আলক A few moments later. ফাইনেলি এতিয়া দোকান এখনত আহিলোঁ আৰু দোকানখনত চাহ খাবলৈ আহিছোঁ আৰু 3-4 ঘণ্টা ট্ৰেভেল কৰিলোঁ তো সেইটো কাৰণে অকণমান চাহ অলপ খাই লওঁ আৰু ফাৰ্ষ্টতে চাহ খাই লওঁ তাৰপিছত আকৌ গৈ আছোঁ আমাৰ যাত্ৰা আৰু আপোনালোকে চাই থাকিব আৰু আমি এতিয়া দোকানখনৰ ভিতৰত সোমাই গ'লোঁ চাহ খাবৰ কাৰণে আৰু এইফালে দাই আছে বাইদেউ চাহ বনাইছে ইয়াত কিतना কাপ বনাই কেই কাপ খাওঁ তিনটো ইয়াতে চাহ বনাই আছে বাইদেউ আৰু বাইদেউ এডোখৰ জেগা কি বুলি কয় ये कौन सा प्लेस है ये पासीघाट सिलेई करং এতিয়া আমি পাছিঘাট চিলেই কৰং বুলি জেগাডোখৰত আহি কিনে দোকান এখনত চাহ খাব সোমালোঁ আৰু চাহটো খাই লওঁ অকণমান মনটো ফ্ৰেছ লাগিব 4 ঘণ্টা 5 ঘণ্টামান ট্ৰেভেল কৰি আৰু কৰিব আছে আৰু 2 ঘণ্টামান তো চাহটো খাই লওঁ তাৰপিছত অলপ মনটো ভাল লাগিব যে তো অকণমান তেতিয়া গাড়ীত গৈ ভাল লাগিব বাইদেৱে লাল চাহ লৈ আহিলে আৰু লাল চাহটো খাই লওঁ তাৰপিছত আকৌ আমি গৈ আছোঁ আমাৰ যাত্ৰাত চাহ তাহ খোৱা হৈ গ'ল এতিয়া আমি আকৌ গাড়ীত বহি কিনে আমি আকৌ আলং আকৌ ওলাই যাম আৰু জেগাবিলাক হয়তো দেখাব নোৱাৰিব পাৰোঁ যিমানখিনি এতিয়া আন্ধাৰ হৈছেগৈ লাহে লাহে তো আন্ধাৰ নোহোৱালৈকে দেখাম যদি আন্ধাৰ হৈ যায় তেতিয়া দেখাব নোৱাৰিম বেয়া নাপাব A few moments later. আমি আহি এতিয়া আলঙৰ আৰ্মি কেম্প এটাৰ ওচৰত আহি পালোহি আৰু আলঙত মানে কি হ'ল এই মানুহজন থ'ব আহিলোঁ তো আপোনালোকক দেখুওৱা নাছিলোঁ এতিয়া আমি ইয়াৰ ভিতৰত সোমাই যাম তাৰপিছত মানুহজনক থৈ আমি ঘূৰি যাম আকৌ ফাইনেলি আহি পাই গ'লোঁ আলং আৰু এতিয়া আহিছোঁ আমি মানে কি ডিফাৰেঞ্চ কি বুলি কয় এৰিয়া এটাত আৰু ইয়াত মানুহ এজনক থ'বলৈ আহিলোঁ আমি আৰু তাহাঁতক দেখুওৱা নাই কাৰণ তাহাঁতি দেখুৱাবলৈ মানা কৰিছিলে সেইটো কাৰণে দেখুওৱা নাছিলোঁ আৰু আমি ফাইনেলি ইয়াৰ পৰা পালোহি A few moments later. তেওঁক থৈ মেলি কেম্পৰ ভিতৰত থৈ মেলি আমি গৈ আছোঁ এতিয়া ঘৰলৈ আৰু আমি ঘৰ পাওঁতে মানে 7 ঘণ্টামান লাগি যাব আৰু কমচে কম 230 কিলোমিটাৰমান আছে ইয়াৰ পৰা আৰু ৰাস্তা ইমান বেয়া ন বহুত অফ ৰোডিং হৈ আছে ৰাস্তা ইমান বেয়া আধাবা মানে তাতে 2 ঘণ্টামান লাগি যায় পাওঁতে সেইটো কাৰণে আমাৰ অকণমান টাইম লাগিব আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আহিবলগীয়া নতুন নতুন ভিডিঅ' আপডেট পাই থাকিব গুড নাইট বাই বাই